নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আজি মই বনাবলৈ লৈছো পনীৰৰ এটি ৰেচিপি। আশা কৰো ৰেচিপিটো চাই ভাল পাব। যদি ভাল পায় লাইক এটি কৰি দিব আৰু মোৰ ভিডিও নতুন হয় সাবস্ক্ৰাইব কৰি লব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। বলক তেনেহলে আজি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো। এই ৰেচিপিটোৰ বাবে আমাক লাগিব ধনিয়া গুড়ি আধা চামুচ, জিৰা গুড়ি আধা চামুচ, মিট মছলা আধা চামুচ, গৰম মছলা অকমান প্ৰয়োজন অনুসৰি, হালধি সোৱাদ অনুযায়ী, নিমখ আধা চামুচ, জলকীয়া গুড়ি অকমান, চিনি লৈছো আৰু দুটা জলকীয়া মই এনেদৰে কাটি লৈছো। অলপমান কচুৰি মিঠি লৈছো। কচুৰি মিঠিৰ সলনি আপোনালোকে ধনিয়া পাত ব্যৱহাৰ কৰিব পাৰে। দুখিলা তেজপাত লৈছো, ডালচেনি, এলাচি, লং লৈছো আৰু দুটা বিলাহী মই পেষ্ট বনাই লৈছো। আদা নহৰু পেষ্ট বনাই লৈছো। এবাটিতকৈ কম কেঁচা মটৰ লৈছো। দুটা পিয়াজ মই সৰু সৰুকৈ কাটি লৈছো। পনীৰ লৈছো। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি পনীৰৰ পৰিমাণটো ল'ব আৰু এচামুচ মই ঘি লৈছো। প্ৰথমতে মই পনীৰ কেইটুকুৰা ৰিফাইন তেল দি ভাজি ল'ম। ৰিফাইন তেলখিনি দি দিছো। গৰম হোৱাত এতিয়া মই পনীৰ কেইটুকুৰা দি দিলো। অকমান ৰংচুৱাকৈ ভাজি ল'ব, বেছিকৈ নাভাজিব, নহ'লে টান হৈ যাব আৰু খাবলৈ বেয়া হ'ব। আৰু এইখিনি এতিয়া ভাজি লোৱা হৈ গ'ল। মই নমাই লৈছো। পুনৰ একেখন কেৰাহীতে আৰু অলপ মিঠাতেল দি দিছো আৰু মিঠাতেলখিনি অলপ গৰম কৰি লৈছো। আৰু এতিয়া ডালচেনি, এলাচি, লং আৰু লগতে তেজপাত দুখিলাও দি দিলো আৰু এতিয়া এইখিনি অলপ ভাজি লৈছো। তাৰ পিছত কাটি ৰখা জলকীয়াখিনিও দি দিলো আৰু এতিয়া দিব লাগিব কাটি ৰখা পিয়াজখিনি আৰু পিয়াজখিনি দি পেলাই এইখিনি কোমল নোহোৱালৈকে ভাজি থাকিম আৰু যেতিয়ালৈকে পিয়াজৰ কালাৰটো চেঞ্জ হৈ নাযায়। এইখিনি অলপ ৰংচুৱা হোৱাৰ পিছত এতিয়া আদা নহৰুৰ পেষ্টখিনি দি দিলো। অলপ সময় এইখিনি ভাজি ল'ম, আদা নহৰু গন্ধখিনি নযোৱালৈকে। আৰু এতিয়া দিছো মই সোৱাদ অনুযায়ী নিমখ আৰু প্ৰয়োজন অনুসৰি হালধিখিনি দি দিলো। এতিয়া এইখিনি আকৌ লৰাই লৰাই ভাজি থাকিম। তাৰ পিছত দিব লাগিব আমাক পেষ্ট বনাই ৰখা বিলাহীখিনি আৰু বিলাহীখিনি দি পেলাই এতিয়া এইখিনি ভালকৈ মিক্স কৰি আকৌ অলপ সময় ভাজি ল'ম। এতিয়া দিব লাগিব শুকান গুড়ি মছলাখিনি। এয়া জলকীয়া গুড়িখিনি দি দিছো, জিৰা গুড়ি, ধনিয়া গুড়ি, মিট মছলা। এতিয়া এইখিনি ভালকৈ মিহলাই আকৌ অলপ সময় ভাজি ল'ম আৰু মছলাখিনি কেৰাহীত লাগি নধৰিবৰ কাৰণে অকমান মই পানী দি দিছো। আৰু এতিয়া দিব লাগিব আমাক মটৰখিনি। এতিয়া মটৰখিনি দি দিছো। যিহেতু মই কেঁচা মটৰ লৈছো, সিজিবলৈ অকণমান সময় লাগিব আৰু এইখিনি এতিয়া মছলাৰ লগত ভালকৈ মিহলি কৰি ঢাকনি লগাই দিছো। আৰু এতিয়া ঢাকনিখন খুলি লৈছো। প্ৰায় মটৰখিনি সিজি উঠিছে আৰু এতিয়া ইয়াত দিছো মই অকমান চিনি। চিনি দিলে কালাৰটো ভাল আহে। আৰু এতিয়া পানী দিবৰ সময় হৈছে। মই এগিলাচ পানী দি দিছো, জুইটো বঢ়াই দিছো। এইখিনি এতিয়া উতল আহিবলৈ দিব লাগিব। এয়া ধুনীয়াকৈ উতল আহিছে আৰু এতিয়া আগতীয়াকৈ ভাজি ৰখা পনীৰ কেইটুকুৰা দি দিলো আৰু এতিয়া গোটেইখিনি ভালকৈ লৰাই দিছো। তাৰ পিছত ইয়াত এতিয়া দিছো মই গৰম মছলাখিনি আৰু অকণমান পিছত মই কচুৰি মিঠিখিনিও দি দিলো। পুনৰ এইখিনিও লৰাই দিছো আৰু একেবাৰে শেষত মই ঘি ব্যৱহাৰ কৰিছো। ঘি দিলে খাবলৈ ভাল লাগে। এতিয়া মোৰ মটৰ পনীৰ ৰেডি হৈ গ'ল আৰু এতিয়া গেছটো অফ কৰি দিছো। এয়া চাওক ধুনীয়া কালাৰ আহিছে। আপোনালোকে যদি মই বনোৱাৰ দৰে বনোৱা নাই, এবাৰ ট্ৰাই কৰি চাব, খুবেই ভাল লাগে। আৰু শেষত ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।